জীবন আমি হবে
বীৰাংগনাগণ তোমালোকে গভীৰ নিশা ইয়াত কিয় এনেই ঘূৰ অৰণ্য তাতে আকৌ ইয়াত নানা হিংস্ৰ জন্তুৱে বাস কৰে তোমালোক সতী সাধৱী নাৰী যিসকলে সন্তান গৃহত এৰি থৈ আহিছা তেওঁলোকে তোমালোকক নাপাই ক্ৰন্দন নকৰিবনে তোমালোকৰ স্বামীসকলে যদি তোমালোকক গৃহত বিচাৰি নাপায় খং নকৰিবনে গতিকে মোক যদি কিবা ক'ব লগা আছে শীঘ্ৰে প্ৰকাশ কৰি গৃহে গমন কৰা কানু তুমি যে হিংস্ৰ বন্যজন্তুৰ ভয় দেখুৱাইছা সেই হিংস্ৰ বন্যজন্তুতকে তোমাৰ নিষ্ঠুৰতাহে বোধ হৈছে রাখা নকরা মুরে প্রাণ বন্ধু পখিলু হরলে নই রাখা নকরা মুরে তোমালোকে যদি মোৰ কথা নুশুনা মোৰনো আপত্তি কি হয় আহা সকলোৱে মিলি ক্ৰিয়া আৰম্ভ কৰোঁ